আমি চিমেণ্ট চাপৰিৰ পৰা শিৱসাগৰ গৈ আছোঁ, কিয়নো শিৱসাগৰত ৰংঘৰ আছে, তলাতল ঘৰ আছে, শিৱদৌল আছে। এইকেইটা গোটেইকেইটা ভিডিঅ' কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, কোনো কাট নকৰিব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আপোনালোকে ভাবিছে ইমান দূৰ গৈছে খোজকাঢ়ি গৈছে যে বুলি, মানে গাড়ীত উঠাটো ভিডিঅ' নকৰিলোঁ, সেইকাৰণে শিৱসাগৰৰ পৰাই ভিডিঅ'টো কৰিলোঁ। ব'লক চাৰিজনৰ কাৰণে টিকেটটো কাটি আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাৰিজনৰ কাৰণে 4টা টিকেট লৈ ৰংঘৰত সোমাব লাগে আৰু এটা টিকেটৰ দাম 25 টকা। ৰংঘৰ পালোহি, চাব পাৰে। তাৰ ভিতৰতে সোমাই যাবলৈ কোচিছ কৰিম। বৰ্তমান আমি এতিয়া ৰংঘৰ তলত আছোঁ, ওপৰলৈ যাবলৈ চেষ্টা কৰিম। ওপৰত উঠি ভালেই লাগিব আৰু মই কথা চথা কৈ নাথাকোঁ, গোটেই ভিডিঅ'টো গানৰ জৰিয়তে চাব আৰু। আপোনালোকক কৈছিলোঁ যে তলাতল ঘৰ, শিৱদৌল এইকেইটাৰ ভিডিঅ' কৰিম বুলি। নেক্সট ভিডিঅ'তে আপুনি চাব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি যাব চেনেলটোত।